প্ৰিয় দৰ্শকসকল, আজি মই এনে এখন দেশৰ বিষয়ে আলোচনা কৰিম যিখন দেশ পৃথিৱীৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট কাউণ্ট্ৰি হয়। আৰু এই দেশত এনে কিছুমান ভয়ানক ঠাই আছে যিবোৰ ঠাইত বিশ্বৰ মানুহে এতিয়াও যাবলৈ ভয় পায়। প্ৰিয় দৰ্শকসকল, এইখন দেশৰ কেপিটেলটোৰ নামেই হ'ল কিয়েভ। আৰু এই দেশখনৰ 70% লোক নগৰ অঞ্চলত বসবাস কৰে আৰু 30% লোক গাঁৱত বসবাস কৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি মই ইউক্ৰেইনৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ল'ব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শকসকল, ইউক্ৰেইনৰ মাটিকালি হ'ল 4,70,00,000 বৰ্গ কিলোমিটাৰ। ৰাছিয়াৰ বাদে ইউৰোপ মহাদেশৰ দ্বিতীয় বৃহত্তম দেশখনেই হ'ল ইউক্ৰেইন। ইউক্ৰেইন 1991 চনৰ 24 আগষ্টত স্বাধীনতা লাভ কৰিছিল। ইউক্ৰেইনক স্বাধীনতাৰ আগত দ্য ইউক্ৰেইন বুলি জনাজাত আছিল, যদিও পিছলৈ ইয়াৰ চৰকাৰে দ্য শব্দটো আঁতৰাই দিছে। প্ৰিয় দৰ্শকসকল, আপুনি শুনি আচৰিত হ'ব যে ইয়াৰ লোকসকল যথেষ্ট শিক্ষিত হোৱা স্বত্বেও ইয়াৰ বেছি সংখ্যক শিক্ষিত লোক কৃষিকাৰ্যত লিপ্ত থকা দেখা যায়। ইয়াত কৃষিকাৰ্যত লিপ্ত হোৱাটো এক গৰ্বৰ বিষয়। এবাৰ ভাবি চাওক আমাৰ দেশৰ কৃষকৰ কথা। দেশখনৰ কৃষিকাৰ্যক সন্মানৰ চকুৰে চোৱা হয়নে? ইউক্ৰেইনত যথেষ্ট পৰিমাণে স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়সমূহ থকা দেখা যায়। ইউক্ৰেইনত উত্তৰত অৱস্থিত ব্লেক চি আৰু ইউক্ৰেইনৰ লোকসকলে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ইয়াত এনজয় আৰু মস্তি কৰিবলৈ থকা দেখা যায়। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপুনি শুনি আচৰিত হ'ব যে ইউক্ৰেইনৰ শিক্ষকসকলে দেখাৱাৰ বাবে স্কুলৰ শিক্ষাৰ্থীসকলক যথেষ্ট পৰিমাণে উৎসাহ যোগায়। আৰু এইখন দেশত সৈনিকৰ সংখ্যা যথেষ্ট পৰিমাণে বেছি। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ প্লেন আৱিষ্কাৰ কৰা দেশখনৰ নামেই হ'ল ইউক্ৰেইন। ইউক্ৰেইন দেশক সুন্দৰ মনৰ দেশ বুলি কোৱা হয় আৰু ইয়াৰ লোকসকল যথেষ্ট পৰিমাণে আৱেগিক হয় আৰু লোকসকল অতি সৎমনৰ গৰাকী। আপুনি যদি ইউক্ৰেইনত ভ্ৰমণ কৰিবলৈ যায় তেন্তে আপুনি আপোনাৰ আপোন দেশখনৰ কথা মনতেই নাহিব, কাৰণ ইয়াৰ লোকসকল যথেষ্ট পৰিমাণে কমিউনিকেশ্যনত ভাল। প্ৰিয় দৰ্শকসকল, আপুনি যদি মোটা আৰু শকত হ'ব বিচাৰে তেন্তে আপুনি যাব পাৰে ইউক্ৰেইনলৈ, কাৰণ এইখন দেশৰ লোকসকল যথেষ্ট মোটা আৰু শকত হোৱা দেখা যায়। এইখন ইউক্ৰেইনত এলকহল যথেষ্ট পৰিমাণে পপুলাৰ। WHOৰ এক তথ্য অনুসৰি ইউক্ৰেইন হ'ল বিশ্বৰ ভিতৰত 6ৰ্থতম মদ্যপান কৰা দেশ। আৰু এই দেশখনত যথেষ্ট পৰিমাণে ছোৱালীবোৰ ধুনীয়া হয়। প্ৰিয় দৰ্শকসকল, মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব। ইমানখিনি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।